শুনিছে এয়া আমাৰ ৰাজু ককাহঁতৰ দিনত আমি হাতীত উঠি চিকাৰ কৰিছিলোঁ। আজিকালি ল'ৰা ছোৱালীৰ দৰে আমি ফেচবুক আৰু ইনষ্টাগ্ৰামত চিকাৰ নকৰোঁ, গম পাইছে? প্ৰেম মই বহুবাৰ কৰিছোঁ, বহুবাৰ সফল হৈছোঁ, বহুবাৰ বিফল হৈছোঁ। প্ৰেমৰ নামত মই কবিতাও লিখিছোঁ। সন্দিকৈ ক'লে যে তুমি সাগৰিকা বৰদলৈ পুখুৰী আছাতো, তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠিল হুমুনিয়া। পাণবজাৰলৈ নাযাবা সন্ধিয়া হাইমভেন্দৰ মাতাল দীঘলী পুখুৰী পাৰ, অস্থিল হৈ পৰিব তোমাৰ কিবা নশান্ত এটা নিশান্তৰ কামনা। সাগৰিকা তুমিতো জানে মই প্ৰেমিক চৰাই। এনেকুৱা ধৰণৰ কবিতা মই বহু লিখিছোঁ, কিন্তু শেষত মই এটা চুমা বিচাৰি গৈ মই প্ৰেমত বিফল হৈছোঁ। মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে প্ৰেমত চুমা নিবিচাৰিব। হেল্ল', প্ৰেম প্ৰীতি কৰিব লাগে, ভাল বস্তু, কাৰণ ময়ো প্ৰেম কৰোঁ আৰু এতিয়াও কৰি আছোঁ। এজনী নহয়, দুজনী নহয়, তিনিজনী নহয়, চাৰিজনী নহয়, পাঁচজনী ছজনীকৈ প্ৰেম কৰি আছোঁ। কাৰণ প্ৰেম সকলোৰে মাজত বিয়পাব লাগে, প্ৰেম হ'ব লাগে সমাজৰ বাবে। সেইকাৰণে মই এজনী নহয় 6জনীলৈ প্ৰেম কৰিছোঁ। গতিকে প্ৰেম কৰক আৰু প্ৰেম বিলাওক। হেল্ল', মই আপোনালোকক এটা কথা কওঁ যে প্ৰেম প্ৰীতি কৰিব লাগে দেই, কিন্তু প্ৰেমত ঠকিলে মোৰ দৰে অৱস্থা হ'ব। কাৰণ মোৰ আগতে বহু চলি আছিল, কিন্তু যেতিয়া মই প্ৰেম কৰিছোঁ মোৰ ঠকা হওঁতে গোটেই চুলিবিলাক নোহোৱা হৈ গ'ল।